সমগ্ৰ জীৱনেই যোগ। মানুহৰ যিসমূহ কাম কাজ গতিবিধি সাধাৰণ ক্ষেত্ৰৰ মাজত সীমাবদ্ধ নাইবা যিসমূহৰ অন্বেষণ আৰু সাৰ্থকতা হ'ল অসাধাৰণ ক্ষেত্ৰৰ, অৰ্থাৎ আমাৰ ধাৰণাৰ ঊৰ্ধত আৰু ভগৱানৰ দিশত, এই সকলো ধৰণৰ কাম কাজৰেই বৃহৎ ৰূপসমূহৰ মাজত দেখিবলৈ পোৱা যায় যে প্ৰকৃতিৰ কৰ্মপ্ৰণালীৰ দুটা প্ৰয়োজন সদায়েই সক্ৰিয়। এনে প্ৰতিটো ভিন্ন ৰূপৰ প্ৰৱণতা হ'ল সমন্বয়ী জটিলতাৰ সমষ্টি গঢ়ি তোলা, যি আকৌ ভাগি পৰে আৰু তাৰ পৰা বাহিৰ ওলাই আহে বিশেষ প্ৰয়াস আৰু প্ৰৱণতাৰ বিভিন্ন ধাৰাসমূহ। পিছে মাথো পুনৰবাৰ এক বৃহত্তৰ আৰু শক্তিশালী সমন্বয়ৰ মাজত আকৌ মিলিত হ'বলৈহে। দ্বিতীয়তে, কাৰ্যকৰী প্ৰকাশৰ এক বাধ্যতামূলক নিয়ম যদিও হ'ল ৰূপগঠন, তথাপিও সত্য আৰু সাধনাৰ অভ্যাসক নীতি নিয়মৰ কঠোৰ পৰিসীমাৰ মাজত আবদ্ধ কৰি থ'লে ইহঁত জীৰ্ণ হৈ পৰে আৰু ইহঁতৰ সকলোখিনি নহ'লেও অধিকাংশ গুণেই বিনষ্ট হয়। নৱজীৱৰ বাবে ইহঁতক নিৰৱচ্ছিন্নভাৱে নতুন প্ৰাণধাৰাৰে সঞ্জীৱিত কৰি তুলিব লাগিব, যাতে মৃত বা মুমূৰ্ষু বাহনসমূহ প্ৰাণৱন্ত হৈ ৰূপান্তৰিত হ'ব পাৰে। পাৰ্থিৱ অমৰত্বৰ চৰ্ত হ'ল নিৰন্তৰ পুনৰ জন্মগ্ৰহণ। আমাৰ এই যুগ নৱজন্ম সম্ভাৱনাৰ যন্ত্ৰণাৰে পূৰ্ণ। চিন্তা আৰু কাৰ্যৰ যিসমূহ ৰূপৰ মাজত কাৰ্যকাৰিতাৰ বিশেষ শক্তি বা স্থায়িত্বৰ গূঢ় গুণ বৰ্তমান, সিহঁত চূড়ান্ত পৰীক্ষাৰ সন্মুখীন। সিহঁতক পুনৰ্জন্মৰ সুযোগ দিবলৈ ধৰা হৈছে। আজিৰ জগতখন যেন মায়াবিনীৰ এক বৃহৎ মেলাহী পাত্ৰহে, য'ত সকলোবোৰকে পেলাই কাটি টুকুৰা টুকুৰ কৰা হৈছে, পৰীক্ষা কৰা হৈছে, মিশ্ৰণ কৰা হৈছে, পুনৰ মিশ্ৰণ কৰা হৈছে, হয়তোবা ধ্বংস হ'বলৈ আৰু সিহঁতৰ ধ্বংসাৱশেষৰ পৰা নৱৰূপ গঢ়ি উঠিবলৈ, নহয়তো সিহঁত নৱপ্ৰাণেৰে সঞ্জীৱিত হৈ পৰিৱৰ্তিত হ'বলৈ, পুনৰবাৰ নতুন অস্তিত্বৰ বাবে। ভাৰতীয় যোগৰ সাৰ এয়াই যে ই হ'ল প্ৰকৃতিৰ কিছুমান মহৎ শক্তিৰ বিশেষ ক্ৰিয়া বা বিধি ব্যৱস্থা, যাৰ মাজত আছে বহুতো ভাগ, বহুতো ধাৰা, বহুতো পদ্ধতি, আৰু ইয়াৰ মাজত আছে মানৱ জাতিৰ ভৱিষ্যত জীৱনৰ অন্যতম গতিশীল উপাদান হোৱাৰ বাবে সম্ভাৱনা। কোনোবা স্মৰণাতীত কাল সম্ভূত আৰু ইয়াৰ প্ৰাণশক্তি আৰু সত্যৰ বলেৰে বলীয়ান হৈ আধুনিক যুগলৈও সংৰক্ষিত। এতিয়া ওলাই আহিছে ই ইমান দিন আশ্ৰয় লৈ থকা গুহ্য জ্ঞান বিদ্যাগৃহ আৰু তপস্বীৰ আশ্ৰমৰ পৰা। মানৱ ভৱিষ্যতৰ জীৱন্ত শক্তি আৰু প্ৰয়োজনত ইয়াৰ স্থান নিৰূপণৰ বাবে। কিন্তু প্ৰথমে ই নিজকে পুনৰাৱিষ্কাৰ কৰিব লাগিব। প্ৰকৃতিৰ যি সাৰ্বজনীন সত্য আৰু অবিৰাম লক্ষ্যৰ প্ৰতিনিধি স্বৰূপী সেই জীৱনৰ পৃষ্ঠভাগত অস্তিত্বৰ গভীৰতম অৰ্থ উদ্ঘাটন কৰিব লাগিব আৰু এই নতুন আত্মজ্ঞান আৰু আত্মমূল্যায়নৰ সহায়েৰে নিজৰ পুনৰ অৰ্জিত বৃহত্তৰ সমন্বয়ৰ সন্ধান কৰিব লাগিব। নৱৰূপেৰে গঠন কৰি ই জাতিৰ নৱগঠিত জীৱনৰ মাজলৈ অধিক সহজে আৰু শক্তিশালী ৰূপে প্ৰৱেশ কৰিব পাৰে, যাৰ প্ৰণালীয়ে জীৱনক নিজৰ সত্তাৰ গভীৰতম অন্তঃস্থললৈ আৰু ব্যক্তিৰূপৰ অস্তিত্বৰ উচ্চতম শিখৰলৈ লৈ যাব পাৰে। জীৱন আৰু যোগক সঠিক দৃষ্টিৰে চালে দেখিবলৈ পোৱা যায় যে সচেতনভাৱেই হওক নাইবা অৱচেতনভাৱেই হওক, সমগ্ৰ জীৱনেই হ'ল যোগ। কাৰণ যোগ বুলিলে আমি এনে এক প্ৰণালীবদ্ধ প্ৰয়াসক বুজো যি আত্মসিদ্ধিৰ দিশলৈ আগবঢ়াই নিয়ে, আৰু এই লক্ষ্য প্ৰাপ্তিৰ উপায় হ'ল সত্তাৰ অন্তৰস্থিত সকলো সুপ্ত শক্তিৰ প্ৰকাশ
আৰু মানৱ আৰু বিশ্বত আমি যি বিশ্বাত্মক আৰু বিশ্বাতীত সত্তাৰ আংশিক প্ৰকাশ দেখিবলৈ পাওঁ, ইয়াৰ সৈতে ব্যষ্টি মানৱৰ মিলন। বাহ্যিক জীৱনৰ আঁৰলৈ চালে আমি দেখিবলৈ পাওঁ যে সমগ্ৰ জীৱনেই প্ৰকৃতিৰ এক বৃহৎ যোগ, যাৰ প্ৰয়াস হ'ল ইয়াৰ সকলো চেতন আৰু অৱচেতন অৱস্থাৰ মাজত নিত্য বৰ্ধমান প্ৰকাশৰ মাজেৰে নিজৰেই অনাৰ্জিত সিদ্ধি লাভ আৰু নিজৰেই সত্তাৰ মাজৰ দিব্য সত্যৰ সৈতে মিলন সাধন। এই মহান উদ্দেশ্য ক্ষিপ্ৰতা আৰু শক্তিৰে সৈতে সাধনৰ বাবে প্ৰকৃতিয়ে এই পৃথিৱীত প্ৰথমে মনোময় মানুহৰ মাজত কাৰ্যৰ আত্মসচেতন উপায় আৰু সংকল্পিত ব্যৱস্থাৰ উদ্ভাৱন কৰে। যিদৰে স্বামী বিবেকানন্দই কৈছে, যোগক একেটা জীৱনত নাইবা কেইবছৰমানৰ ভিতৰত বা কেইমাহমানৰ দৈহিক অস্তিত্বৰ মাজতেই কোনো এজন মানুহৰ বিৱৰ্তন প্ৰক্ৰিয়াত সংকুচিত কৰাৰ উপায় বুলি ক'ব পাৰি। প্ৰকৃতি মাতৃয়ে তেওঁৰ বিশাল ঊৰ্ধ্বগতিৰ কৰ্মত বিভিন্ন সাধাৰণ পদ্ধতিৰ সহায় লৈ আহিছে। পিছে তেওঁৰ গতি মন্থৰ, প্ৰয়োগ শিথিল আৰু ব্যাপক। ভাৱ হয় যেন শক্তি আৰু উপাদানৰ প্ৰভূত অপচয় হ'বলৈ ধৰিছে। পিছে এয়া হৈছে দৃঢ় সংহতিৰে সৈতে। সকলো যোগ সাধনাই প্ৰকৃতিৰ এই পদ্ধতিসমূহৰ কোনোবা নহয় কোনোবা অংশ বা ইহঁতৰ সংকুচিত সমাহাৰ, যি প্ৰয়োগ কৰা হয় সংকীৰ্ণ ৰূপৰ মাজত, পিছে অধিক তীব্ৰ আৰু প্ৰবলভাৱে। যোগৰ এই দৃষ্টিভংগীয়ে মাথো যৌগিক পদ্ধতিসমূহৰ দৃঢ় আৰু যুক্তিসংগত সমন্বয় গঠনৰ ভিত্তি হ'ব পাৰে। কাৰণ তেতিয়াহ'লে যোগ আৰু ৰহস্যময় অপ্ৰাকৃতিক কিবা যেন ভাৱ নহ'ব, যি বিশ্বশক্তিৰ সাধাৰণ ক্ৰিয়া প্ৰণালীৰ সৈতে সম্পৰ্কশূন্য, নাইবা এইটোও ভাৱ নহ'ব যে বিষয়ী আৰু বস্তুনিষ্ঠ আত্মপৰিপূৰ্ণতা, প্ৰকৃতিৰ দুই মহৎ ধাৰাৰ উদ্দেশ্যৰ সৈতে যোগৰ কোনো সম্বন্ধ নাই। বৰং ভাৱ হ'ব যে কম উন্নত কিন্তু অধিক ব্যাপক ক্ৰিয়াত প্ৰকৃতিৰ যিসমূহ শক্তি ইতিমধ্যে প্ৰকাশ হৈছে নাইবা ক্ৰমে ব্যৱস্থিত হ'বলৈ ধৰিছে, সেই শক্তিসমূহৰেই তীব্ৰ আৰু অসামান্য প্ৰয়োগ হ'ল যোগ। তড়িৎ আৰু বাষ্পৰ সাধাৰণ ক্ৰিয়াৰ সৈতে ইহঁতৰ প্ৰাকৃতিক শক্তিৰ বৈজ্ঞানিক ব্যৱহাৰৰ যি সম্বন্ধ, মানুহৰ মনস্তাত্ত্বিক ক্ৰিয়াৰ সৈতে যৌগিক পদ্ধতিৰো সেই একেই সম্বন্ধ। ইহঁতো বিজ্ঞানৰ কাৰ্যপদ্ধতিৰ দৰে নিয়মিত পৰীক্ষা, ব্যৱহাৰিক বিশ্লেষণ, নিৰৱচ্ছিন্ন ফলপ্ৰাপ্তিৰ দ্বাৰা সমৃদ্ধ আৰু নিশ্চিত জ্ঞানৰ ওপৰতেই প্ৰতিষ্ঠিত। উদাহৰণস্বৰূপে সকলো ৰাজযোগৰ পদ্ধতিয়ে এই ধাৰণা আৰু অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল যে আমাৰ অন্তৰ উপাদান, সংযোজন, ক্ৰিয়া আৰু শক্তিসমূহক পৃথক বা লীন কৰাটো সম্ভৱ, বা সেইসমূহক ভিন্ন ধৰণে মিলাই এনেদৰে নতুনকৈ প্ৰয়োগ কৰিব পাৰি যি পূৰ্বে অসম্ভৱ আছিল, বা নিৰ্দিষ্ট অন্তৰপ্ৰণালীৰ দ্বাৰা ইহঁতৰ ৰূপান্তৰ আৰু নতুন সাধাৰণ সমন্বয় গঠন সম্ভৱ। ঠিক সেইদৰে হঠযোগে এই জ্ঞান আৰু অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰে যে আমাৰ সাধাৰণ জীৱন, যি প্ৰাণিক শক্তি আৰু ক্ৰিয়াসমূহৰ অধীন, যাৰ সাধাৰণ ক্ৰিয়া পদ্ধতি নিৰ্দিষ্ট আৰু অপৰিহাৰ্য বুলি ভাৱ হয়, সেইসমূহক আয়ত্তৰ মাজলৈ আনি ইহঁতৰ ক্ৰিয়া পৰিৱৰ্তিত আৰু স্থগিত কৰি এনে ফল পোৱা যায় যি অন্যথাই অসম্ভৱ আৰু প্ৰণালীসমূহৰ যুক্তিযুক্ততাৰ বিষয়ে অনভিজ্ঞৰ বাবে ভাৱ হ'ব অলৌকিক। যদিও আন কিছুমান ৰূপত যোগৰ এই বৈশিষ্ট্য কমকৈ দৃষ্টিগোচৰ হয়, কাৰণ এইসমূহ অধিক বোধিময় অৰ্থাৎ ইনটিউইটিভ আৰু কম যান্ত্ৰিক, আৰু ইহঁত ভক্তিযোগৰ দৰে পৰম শাশ্বতৰ আনন্দ উল্লাস বা জ্ঞানযোগৰ দৰে চেতনা আৰু সত্তাৰ শাশ্বত অসীমতাৰ অধিক সমীপ। তথাপি ইহঁতৰো আৰম্ভণি আমাৰ কোনোবা নহয় কোনোবা প্ৰধান শক্তিৰ প্ৰয়োগৰ পৰা। পিছে এনে উপায়েৰে আৰু এনে উদ্দেশ্যে
ব্যৱহাৰ কৰা হয়, যি ইয়াৰ দৈনন্দিন স্বতঃস্ফূৰ্ত ক্ৰিয়াৰ বাবে অভাৱনীয়। যোগ বুলি যিসমূহ বিভিন্ন পদ্ধতি আৰু কিছুমান বিশেষ মনস্তাত্ত্বিক প্ৰণালীক সাধাৰণ নামেৰে অভিহিত কৰা হৈছে, সেইসমূহ প্ৰকৃতিৰ নিৰ্দিষ্ট সত্যৰ ওপৰত প্ৰতিষ্ঠিত আৰু সাধাৰণ ক্ৰিয়া, শক্তি আৰু ফলাফলসমূহৰ পৰা উদ্ভূত, যি সদায়ে সুপ্ত হৈ আছিল। পিছে প্ৰকৃতিৰ সাধাৰণ গতিবিধিয়ে যাক সহজে বা প্ৰায়েই প্ৰকাশ নকৰে। কিন্তু যিদৰে স্থূলবিদ্যাত দেখা যায়, বৈজ্ঞানিক প্ৰণালীৰ বাহুল্যৰ অসুবিধা বহুতো, কিয়নো ইয়াত উদাহৰণস্বৰূপে এনে বিজয়ী কৃত্ৰিমতা বাঢ়ি উঠাৰ প্ৰৱণতা থাকে, যি যান্ত্ৰিক হেঁচাৰে মানুহৰ স্বাভাৱিক জীৱন যাত্ৰাক অভিভূত কৰে আৰু কোনো বিশেষ ধৰণৰ স্বাধীনতা আৰু প্ৰভুত্ব লাভৰ মূল্যত ক্ৰমে দাসত্বৰ বোজা বহন কৰিব লগা হয়। সেয়ে যৌগিক প্ৰণালী আৰু ইহঁতৰ অসামান্য ফলাফলসমূহৰ মাজত নিমগ্নতাৰ অসুবিধা আৰু ক্ষতিও থাকিব পাৰে বহুতো। যোগীৰ প্ৰৱণতা থাকে সাধাৰণ জনজীৱনৰ পৰা আঁতৰি যোৱাৰ আৰু ইয়াৰ ওপৰত কৰ্তৃত্ব হেৰুওৱাৰ। তেওঁৰ প্ৰৱণতা থাকে আত্মাৰ সম্পদ লাভৰ বাবে মানৱিক ক্ৰিয়াৰ ৰিক্ততাক আঁকোৱালি লোৱাৰ, বাহ্যিক মৃত্যুৰে অন্তৰস্থ মুক্তিৰ মূল্য দিয়াৰ। তেওঁ যদি ভগৱানক পায় তেন্তে জীৱন হেৰুৱায়, নাইবা যদি জীৱনক জয় কৰাৰ বাবে প্ৰয়াসৰত হয় তেন্তে তেওঁৰ থাকে ভগৱানক হেৰুওৱাৰ আশংকা। সেইবাবেই ভাৰতবৰ্ষত আমি দেখিবলৈ পাওঁ সাংসাৰিক জীৱন আৰু অধ্যাত্ম সমৃদ্ধি আৰু পূৰ্ণতাৰ মাজত আছে এক তীব্ৰ বিসংগতি, আৰু যদিও অন্তৰস্থ আকৰ্ষণ আৰু বাহ্যিক দাবীৰ মাজত এতিয়াও এক বিজয়ী সমন্বয়ৰ আদৰ্শ আৰু ঐতিহ্য আছে, কাৰ্যক্ষেত্ৰত এয়া অতি নগণ্য আৰু অপূৰ্ণতাৰ উদাহৰণস্বৰূপহে। প্ৰকৃততে যেতিয়া কোনো মানুহে তেওঁৰ দৃষ্টি আৰু শক্তি অন্তৰৰ দিশে ঘূৰায় আৰু যোগৰ পথত খোজ দিয়ে, এইটো ধৰি লোৱা হয় যে আমাৰ সমষ্টিগত মহাসুত আৰু মানৱ জাতিৰ পাৰ্থিৱ কাৰ্যৰ পৰা তেওঁৰ বিদায় অনিবাৰ্য। এই ধাৰণা ইমানেই তীব্ৰ আৰু প্ৰচলিত দৰ্শন আৰু ধৰ্মত ইয়াৰ ওপৰত ইমানেই জোৰ দিয়া হৈছে যে সাধাৰণতে ভবা হয় যে এতিয়া জীৱনৰ পৰা পলায়ন যে মাথো যোগৰ বাবে অপৰিহাৰ্য সেয়াই নহয়, ই যোগৰ সাধাৰণ উদ্দেশ্য। মুক্ত আৰু পূৰ্ণতাপ্ৰাপ্ত মানৱ জীৱনত ভগৱান আৰু প্ৰকৃতিৰ পুনৰ মিলন সাধন, যি যোগ সমন্বয়ৰ উদ্দেশ্য নহয় বা যাৰ পদ্ধতি এনে য'ত আমাৰ অন্তৰস্থ আৰু বাহ্যিক কৰ্ম আৰু অভিজ্ঞতাসমূহক ইহঁত দুয়োৰে দিব্য পূৰ্ণতাৰ মাজত সুসংগত কৰাৰ অনুমতি আৰু অনুমোদন নাই, এনে কোনো যোগ সমন্বয়েই সন্তোষজনক হ'ব নোৱাৰে। কিয়নো মানুহ হ'ল এই জড়জগতত অৱতীৰ্ণ এক উচ্চতৰ অস্তিত্বৰ ঠিক সেই সংজ্ঞা য'ত নিম্নৰ বাবে নিজকে ৰূপান্তৰ কৰি ঊৰ্ধ্ব প্ৰকৃতি লাভ কৰাটো আৰু নিম্নৰ ৰূপৰ মাজত ঊৰ্ধ্বৰ আত্মপ্ৰকাশ হোৱাটো সম্ভৱ। এই সম্ভাৱনাক কাৰ্যত পৰিণত কৰিবলৈ তেওঁক যি জীৱন দিয়া হৈছে, ইয়াক অগ্ৰাহ্য কৰাটো কেতিয়াও তেওঁৰ পৰম সাধনা বা আত্মসিদ্ধিৰ পৰমতম শক্তিশালী উপায়ৰ অপৰিহাৰ্য চৰ্ত বা সমগ্ৰ আৰু চূড়ান্ত উদ্দেশ্য হ'ব নোৱাৰে। ইয়াৰ প্ৰয়োজনীয়তা মাথো কোনো বিশেষ ক্ষেত্ৰত সাময়িকভাৱে থাকিব পাৰে, নাইবা ই হ'ব পাৰে মানৱ জাতিৰ মহত্বৰ সাধাৰণ সম্ভাৱনাৰ প্ৰস্তুতিৰ বাবে ব্যক্তিবিশেষৰ ওপৰত আৰোপিত বিশেষ চৰম প্ৰয়াস। প্ৰকৃতিৰ অৱচেতন যোগৰ দৰে যেতিয়া মানুহৰ সচেতন যোগ জীৱনৰ সৈতে বাহ্যিকভাৱে সমপৰিধিৰ হয়, তেতিয়া যোগৰ প্ৰকৃত পূৰ্ণ উদ্দেশ্য আৰু কাৰ্যকাৰিতাৰ সিদ্ধিপ্ৰাপ্তি হয়, আৰু তেতিয়া আমি পথ আৰু সিদ্ধিৰ ফালে চাই আকৌ এবাৰ পূৰ্ণ আৰু দীপ্ত অনুভূতিৰে ক'ব পাৰোঁ, সমগ্ৰ জীৱনেই হ'ল যোগ।